Hello viewers, পাকঘৰ ৰেচিপি লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজিৰ ৰেচিপিটো হৈছে নাৰিকলৰ লাড়ু। এই ৰেচিপিটো মই আনিছো সেই সকলৰ বাবে যোনে প্ৰথমবাৰৰ কাৰণে নাৰিকলৰ লাড়ু বনাব। এটা পাৰফেক্ট নাৰিকলৰ লাড়ু বনাবৰ কাৰণে আমি কি কৰিব লাগে সেই গুটিখিনি এই ভিডিওটো চালে আপোনালোকে গম পাব। নাৰিকল লাড়ু বনাবৰ কাৰণে প্ৰথমতে লাগিব নাৰিকল। মই এটা ফ্ৰেছ নাৰিকল লৈছো। যদিও ইয়াত মই দুটা দেখাইছো কিন্তু মই এটা নাৰিকলহে লৈছো। নাৰিকল ৰুকিবৰ কাৰণে এনেকুৱা এখন বঠি পায়। এইটো ট্ৰেডিশনাল ওয়ে হয় নাৰিকল ৰুকাৰ। কিন্তু যদি আপোনাৰ লগত এই বঠিখন নাই তেনেহলে আপোনালোকে নাৰিকলৰ কলা অংশখিনি কাটি বগা অংশখিনি উলাই গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিও ল'ব পাৰে। এতিয়া মই এটা কেৰাহী লৈছো। কেৰাহীটো অলপমান ডাঠ হ'ব লাগে নাৰিকল লাড়ু বনাবৰ কাৰণে। ডাঠ হলে ই ভাজোতে জ্বলি না যায়। সেই কাৰণে চাব যে নাৰিকল লাড়ু যেতিয়া বনাই সদায় কেৰাহীটো যেন অলপমান ডাঠ লয়। এটা নাৰিকলৰ পৰা মোৰ 2 কাপতকৈ অলপমান বেছি ওলালে। এতিয়া মই ইয়াত আধা কাপতকৈ বেছি চেনি দিম। 2 কাপ নাৰিকলৰ লগত মই 3/4 কাপ চেনি দিছো। এতিয়া দুইখিনি ভাল কৰি মাখিব লাগিব। নাৰিকলৰ লাড়ুটো যদি অলপ ঢিলা ভাল পায় তেনেহলে 2 কাপ নাৰিকলৰ লগত আধা কাপ চেনি দিব। আৰু যদি বেছি টান লাগে তেনেহলে অলপমান বেছিকৈ চেনি দিব। চেনিয়ে মিঠাৰ লগত বাইন্ডিঙৰ কামটো কৰে। ভালদৰে মাখা হোৱাৰ পিছত এতিয়া গেছৰ ফ্লেমটো অন কৰি দিম। প্ৰথম 2 মিনিট মই হাই ফ্লেমত ভাজিছো। তাৰ পিছত ফ্লেমটো মিডিয়াম কৰি দিছো। ভাজোতে চাব যেন কন্টিনিউয়াছলি লৰাই থাকে নহলে তলত জ্বলি যাব। 5 মিনিট মান ভাজাৰ হোৱাৰ পিছত যেতিয়া অলপ তেল সেপাৰেট হৈ যাব গেছৰ ফ্লেমটো অফ কৰি দিব আৰু অলপমান নাৰিকল লৈ চাব গোল আকাৰ দিব পাৰিছে নে নাই। যেহেতু গোল আকাৰ এটা লবলৈ পাৰিছে এতিয়া আমি গৰমে গৰমে নাৰিকলখিনি দি নাৰিকলৰ লাড়ু আমি বনাই পেলাম। এতিয়া দেখিছে মই সাইডতে অলপমান ঠাণ্ডা পানী লৈ লৈছো। নাৰিকলৰ লাড়ু বনাই থাকোতে মাজে মাজে আমি হাতখন পানীৰে ধুবলগীয়া হয়। তেনে কৰিলে চেনিৰ যোনটো আঠা থাকে সেইটো হাতৰ পৰা গুচি যায় আৰু নাৰিকল লাড়ুবোৰ বনাওতে আমাৰ সহজ হৈ পৰে। আমাৰ এতিয়া এটা সুন্দৰ নাৰিকলৰ লাড়ু তৈয়াৰ হৈ গৈছে। এতিয়া বাকিখিনিও আমি এনেদৰে বনাই যাম। আশা কৰিছো আপোনালোকৰ লাড়ুকিটা যেন মোতকেও ভাল হয়। যদি ভিডিওটো চাই ভাল পালে তেনেহলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।